Friends, এতিয়া মই নিমৰ সাবুন বনাও বুলি ভাবিছো বহুত ধুনিয়া হৈছে আৰু friends ৰাতিপুৱা খাই মেলি Hello everyone, good morning. আজি vlogটো মানে ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিলো আজি মৰ্নিং ৱাকৰ কাৰণে ৰাতিপুৱা উঠিলো তাৰপিছত অকমান খুজ কাঢ়িব আহিছো ঘৰৰ ওচৰতে যেহেতু জিম যাবৰ কাৰণে টাইমিংটো একেবাৰে মিলা নাই জাম কে মানে 1 year কমপ্লিট হৈ গ'ল নোযোৱাটো একদম যিমানখিনি মোৰ বডিত ওয়েট থাকিব লাগে তাতকে বেছি হৈ গৈ আছে সো ওয়েট লস কৰিব লাগিব আৰু ওয়েটটো যিমান থাকিব লাগে তাতকে যদি বেছি থাকে ন সকলো ধৰণৰ বেমাৰ মানে আবৰি ধৰে যেনেকৈ স্কিনৰ ক্ষেত্ৰতে হওক যিকোনো বেমাৰ মানে গাঁঠিৰ বিষ এইবিলাক গোটেই মানে ষ্টাৰ্ট হৈ যায় মানে ঘৰৰ ওচৰতে অকমান কলনি টাইপ আছে হেতু মানে ডেইৰী ফাৰ্ম গেটৰ কলনি হয় ইয়াতে খুচকাৰি আছো সো আজি ভিডিওটো মই হেনকৈ ষ্টাৰ্ট কৰিম আৰু দিনটোত কি কৰিম আপোনালোকক দেখাবলৈ ট্ৰাই কৰিম সো যদি হে মোৰ ভিডিওটো চাবলৈ ইন্টাৰেষ্ট হয় তেনেহলে হেকলে চাই গৈ থাকিব ঠাল কেনেকৈ লাগি আছে তখন আম ইতিয়াও ইমান ধুনীয়াকৈ লাগি আছে আৰু লগতে আজি মই এয়াও লৈ আহিলো এইটোৰি মানে মই আজি এটা বস্তু বনাম আৰু ৰাতিপুৱা মই অকমান এক্সাৰসাইজ কৰিলো যেহেতু এক্সাৰসাইজ কৰিলে নিজৰ হেলথৰ কাৰণে ভাল হয় আৰু দিনটো খুব ভালকৈ গুচি যায় মানে এটা ৰিলেক্স ফিল এটা দিয়ে সো অকমান কৰি ললো ফ্ৰেন্ডস প্লিজ ব্যাকগ্ৰাউন্ডটো ইগনোৰ কৰিব কাৰণ ৰাতিপুৱা উঠিয়ে একো কাম কৰা নাছিলো নিজৰ কামখিনি প্ৰথমে ষ্টাৰ্ট কৰিছিলো আফটাৰ ইবিলাক কৰাৰ পিছতহে কামবিলাক কৰিম এক্সাৰসাইজ কৰাৰ পিছত গা ধুই মেলি মই ভগৱানক চাকি বন্তি জ্বলালো আৰু ভগৱানে যেন আমাৰ দিনটো ভালে ভালে লৈ যায় এয়া প্ৰাৰ্থনা কৰিলো ভগৱানৰ ওচৰত আৰু ইয়া ৰাতিপুৱা লাল চাহ একাপ লৈ ললো চাহ খাই উঠি এতিয়া ভাতটো খাবই লাগিব সো ভাত খাবৰ কাৰণে মই আজি কিবা এটা বনাম আৰু বজাৰৰ পৰা সৰু মাছ খাব মন গৈছে সৰু মাছ লৈ আহো বজাৰৰ কৰি টেঙা মাছ একচুয়ালি বহুত দিন খোৱা নাছিলো আজি বনাই দিও মোৰ মাছ আৰু কৰি টেঙাৰ লগত এয়া হ'ব বজাৰৰ পৰা লৈ আহিলো এইখিনি মাছতে 100 টকা হয় ও বজাৰখন জুই হৈ আছে যেহেতু লাল চাহ খালো এতিয়া ব্ৰেকফাষ্ট কৰো গাখীৰ একাপৰ লগত এটো ব্ৰাউন ব্ৰেডৰ লগত মাছ পিটিকা বুলিতো কবই নালাগে এফালে মাছ পুৰি লৈছো পিটিকা বনাবৰ কাৰণে ফ্ৰাই কৰিলা মাছখিনি ফ্ৰাই হৈ গ'ল এতিয়া ভাজি এফালে কৰি টেঙাটো বনাবৰ কাৰণে তেল দিছো নামমাত্ৰ অকমান তেল দিছো ইয়াত অকমান দিম কলা বেহাৰি ইয়াতে দিম এতিয়া নহৰু আৰু জলকীয়া এতিয়া এইখিনি তেলতে ইয়াত মই সোৱাদ অনুসৰি নিমখ আৰু হালধি দি ললো এতিয়া এনেকে উতলোতে আমি দি দিম মাছখিনি এইখিনি ভালদৰে উতলিব দিম এয়া আঞ্জা হৈ গ'ল মোৰ এতিয়া মান ধনিয়া অকমান দি দিলো এয়া আজিৰ ডিশটো মোৰ ৰেডি হৈ গ'ল এতিয়া মই খাবহে লাগে আৰু মাছ পিটিকা আৰু সৰু মাছ ফ্ৰাইটো অকমান থৈ লৈছিলো তাৰ পিছত ঢেকিয়া তাৰ পিছত এই সবজিখিনি গৰম গৰম ভাতৰ লগত যদি খাই লও ফ্ৰেন্ডস এতিয়া মই নিমৰ সাবুন বনাও বুলি ভাবিছো সব বেস্ট অৰ্ডাৰ কৰিছিলো নিম সাবুন বনাবৰ কাৰণে সব বেস্ট লগা হয় যেহেতু আৰু নিম পাত লাগে আৰু লগতে আপুনি হালধি বা এলোভেৰা জেল বা ভিটামিন ই ক্যাপসুল এইবিলাক অকমান এড কৰি দিব পাৰে লগতে গাখীৰো অকমান দিব পাৰে সো মই সব বেস্টটো যেহেতু ইম্পৰ্টেন্ট হয় সব বেস্ট অৰ্ডাৰ দিছিলো এয়া আহি পালে আহি পোৱাৰ কাৰণে আজি নিম সাবুনটো বনাইছা বুলি ভাবিলো ইমান ইউটিউবত দেখি থাকো যে ঘৰতে প্ৰস্তুত কৰিলো নিম সাবুন ইমান এটা ভাল ৰিজাল্ট আহিলে মোৰনো কেনেকুৱা ৰিজাল্ট আহে ইয়া চাব মন গৈছে আৰু সচৰাচৰ চাব গলেতো নিম পাত একো বেয়া নহয় মানুহৰ কাৰণে আপোনাৰ এলাৰ্জিৰ কাৰণে স্কিনৰ কাৰণে সবতকে মানে ভাল হয় নিম পাত ডক্টৰে আপোনাৰ এলাৰ্জি হলে সাবুন ইউজ কৰিব নিদিলে নিম পাত বইল কৰি সেই পানী দি গা ধুব দিয়ে আৰু সঁচাকে ভাল হয় বা বসন্ত উলালেও নিম পাতৰ মানে বইল কৰি কেনে নিম পাতে দি গা ধুব দিয়ে মানে মই পাইছিলো মোৰ হতে
সো নিমপাত যেহেতু একো বেয়া বস্তু নহয় স্কিনৰ কাৰণে সেইকাৰণে এবাৰ ট্ৰাই কৰি চাও ময়ো কেনেকুৱা হয় আৰু এটা ইম্পৰ্টেন্ট কথাটো হল মোৰ মামা ছোৱালী বহুত অকনি হৈছে মানে তাই স্কুলৰ পৰা বহুত অকনি লৈ আহে সাবন শ্যাম্পু ইউজ কৰিলেও মানে ইমান এটা যোৱা নাই অকনি মানে যোৱাই নাই অকনি বহুত ঢেৰ হৈ আছে তো এটা ভিডিঅ'ত দেখিছিলো যে নিম সাবন ঘুহিলে বা নিম পাত বইল কৰি তাৰ পানী দি ওয়াশ কৰিলে অকনিখিনি 100% নগলেও আপোনাৰ 80% ৰিমুভ হয় বুলি মানে ভিডিঅ'টো পাইছিলো কিন্তু নাজানো কিমান দূৰ সঁচা এতিয়া ট্ৰাই কৰিলেহে গম পাম তাইকো দি দিম সো তাইৰ কাৰণে বা মোৰ কাৰণেও কৰিম বুলি ভাবিলো আৰু মোৰ মাৰো অকমান এলাৰ্জি আছে আৰু মোৰটো ঢেৰ ডাষ্ট এলাৰ্জি আছে গতিকে ময়ো এবাৰ ট্ৰাই কৰি চাও কেনেকুৱা হয় তো বলক ভিডিঅ'টো আৰম্ভ কৰো মই ইয়াৰ অকমান এল'ভেৰা ৰুই থৈ দিছিলো তাৰে এডাল কাটি কিনে সাবনত দি দিম নিমপাত আৰু এল'ভেৰা আৰু আপোনাৰ এটো হল হালধি অকমান লৈছো ইয়াতে দি দিম তাৰ পৰা ইয়া সব বেছখিনি ইয়াতে আছে এইখিনি হল সব বেছ এইখিনি মই আপোনাৰ অনলাইন লৈছিলো এইখিনি নালাগিব বাৰু তাৰ একদম কম দামতে পোৱা যায় বেছি দামো নালাগে তো সাবন বনাবৰ কাৰণে সব বেছ লাগে আৰু আপোনালোকে যদি সব বেছ অৰ্ডাৰ নিদিয়াকে যদি কৰিব বিচাৰে তেনেহলে আপোনাৰ গ্লিচাৰিন টাইপ সাবন ইটো ইউজ কৰিব পাৰে যেনেকুৱাকে আপোনাৰ পিয়াৰ সাবন আছে সেই পিয়াৰ সাবনত মানে এনেকুৱাকে এড কৰিব পাৰিব আপুনি নিমপাত নেবা কিছুমানে গোলাপ ফুলৰ বনায় কিছুমানে জবা ফুলৰ বনায় আৰু ফ্লেভাৰ যদি কিনিব যায় সাবনৰ হেতু বি অনলাইনত পায় কিন্তু মই ইয়াত কোনো ধৰণৰ ফ্লেভাৰ ইউজ নকৰো যেহেতু এলাৰ্জিৰ কাৰণে বনাম বা বাচ্চাবিলাকে ইউজ কৰিবৰ কাৰণে বনাম সেইকাৰণে নকৰো So, ইয়াৰে মই অকমান আধা থৈ দিম হা সব বেছ কৰিব কাৰণে বনাৰ কিমান লাগিব ইমানখিনিহে মই সব মানে সাবনত ইউজ কৰিম তাৰ পিছত এইটোহে মই এইটো সেপ বুলি ক'ব চাগে এই সেপটো বি মই অনলাইনত দিছিলো ইয়াত আছে আপোনাৰ মানে দেখিছে আপুনি কেনেকুৱা সব আছে ক'ব দৰকাৰ নাই তো এটো নহলেও আপুনি ধৰ আইসক্ৰীমৰ যেটো প্লাষ্টিক যেটো বাকেট পোৱা যায় হেতুটো বনাব পাৰে নাইবা আপুনি যিকোনো প্লাষ্টিকৰ বস্তুতে আপুনি বনাব পাৰে আৰু সো এইখিনি এতিয়া প্ৰথমে কৰিলো এটো পিছত বনাম মই এটা এটাকে ভিডিঅ'টো দেখুৱাই দিম এতিয়া নিম পাতখিনি মই ভালদৰে ধুই লৈছো ধুই লৈ মেলি আপোনাৰ ইয়াতে গ্ৰাইণ্ড কৰিব লাগে এল'ভেৰা জেলখিনি ধুনীয়াকৈ ধুই লৈছো এল'ভেৰা জেল কেনেকৈ গুচাব লাগে আপোনালোকে গমেই পায় আৰু ফ্ৰেণ্ডছ এতিয়া এইখিনি ৰেডি হৈ গ'ল এইখিনি এতিয়া মানে মই পুৰা গ্ৰাইণ্ড কৰি ল'ম ভালকে একদম মিহি নহলেও হ'ব অকমান গোটা গোটা থাকিলেও একো প্ৰব্লেম নাই ভালে হয় এতিয়া মই সব বেছখিনি একদম টুকুৰা টুকুৰাকৈ কাটি লওঁ যিমান পাৰা ইমান সৰুকৈ কাটিলে গলিবলৈ সহজ ইয়া পানীখিনি এনেকৈ উতলিব ষ্টাৰ্ট কৰিলে উতলিব ষ্টাৰ্ট কৰোঁতে বইল মেথড সেইটো মেথডত এতিয়া মই ইয়াত এইখিনি এনেকৈ দি থ'ম একচুৱেলি ষ্টিলৰ হ'লে বেছি ভাল হয় যেহেতু ষ্টিলটো গলিবলৈ বেছি মানে টাইম নালাগে ষ্টিলত গৰম হৈ থাকে বেছি কিন্তু এইটো হ'ল আপোনাৰ চিলভাৰৰ হয় চ' অকণমান টাইম লাগিব আৰু এতিয়া একদম গলি কিনে পানী পানী হৈ যাব গলিবলৈ ষ্টাৰ্ট কৰিলে দেখিছে পানী পানী হৈছে একদম গোটেইখিনি গলিব লাগিব অকমান অকমান আছে অকমান অকমান থাকোতে মই এটা ইয়াতে এড কৰি দিম এইখিনি এই কালাৰ চেঞ্জ হৈ গ'ল দেখিছেনে সেউজীয়াৰ পৰা অকমান মানে কিবা যেহেতু হালধি দিছো ন অকমান হালধি কালাৰ আহি গ'ল এতিয়াও এক পিচ দুই পিচ আছে গলিবলৈ সেইখিনি ভালকৈ গলিব দি কিনে 5-10 মিনিট মই এনেকৈ লৰাই থাকিম লৰোৱাৰ পিছত অকণমান গোটা হ'লে এইটো বন্ধ কৰি 5 মিনিটমান অকণমান গোটা হওক তো তাতে মই এতিয়া লৈছোঁ এই সব বেছত অকণমান নাৰিকল তেল দি কিনে অকণমান গোটেইকেইটাতে নাৰিকল তেল অকণমান দি মানে এইটো এনেকৈ গোটেই খানি থৈ দিম যিহেতু উলিয়াই আনিবলৈ অকণমান হেল্প হ'ব বেছি নিদিব আকৌ দেই বেছি দিলে মানে ফেন ওলাব তাৰ পিছত যদি ৰৈ যায় তেতিয়া মই এই বটলটো ঢালিম লৈছোঁ এইটো মানে 10 টকীয়া পানী বটল আছিলে মোৰ ওচৰত যেহেতু আইচক্ৰীম খোৱাৰ এই কিবাটো নাই যেটো প্লাষ্টিকৰ যেটো গ্লাছটো হিটো নাই সেইকাৰণে মই এইটোৱে মাথা মাৰিলোঁ ইয়াতো অকণমান নাৰিকল তেল দিলোঁ তাতে উলিয়াবলৈ ইজি হয় নিদিলেও কথা নাই বাট উলিয়াই আহিবলৈ ইজি হ'ব মানে
এতিয়া এইখিনি হৈ গ'ল অকমান গোটা হৈ গ'ল তো ইয়াতে মই এতিয়া ঢালি দিম অকমান ৰৈ গ'ল মোৰ ওচৰলৈ এয়া মই ইয়াতে দি দিম এতিয়া ফ্ৰেন্ডস এইখিনি আপোনালোকে হয়তো ফ্ৰিজত থব পাৰে ফ্ৰিজত থলে বা এনে নৰমালি থোৱাৰ ডিফাৰেন্ট কি হয় কৈ আছো মই আপোনালোকক এইখিনি যদি আপুনি ফ্ৰিজত থৈ দিয়ে তেনেহলে জলদিকে সাবন বনি যাব মানে জলদিকে গুটা হয় আপুনি ইউজ কৰিব পাৰিব বৰ বেছি 20 মিনিট বা আধা ঘণ্টাৰ পিছতে আপুনি এয়া ইউজ কৰিব পাৰিব আৰু যদি আপুনি ফ্ৰিজত নথয় বা ফ্ৰিজ নাই তেনেহলে আপুনি যদি নেচাৰেলিটো থব বিচাৰে তেনেহলে 2 ঘণ্টা 3 ঘণ্টা হলে আপুনি ইউজ কৰিব পাৰিব সো মই ভাবিছো ফ্ৰিজত নথব বিকজ নেচাৰেলি গুটা হ'ব দিম কেনকা কি ৰিজাল্ট হয় আপোনালোকক দেখাম হয় লাগি আছে কি ৰিজাল্ট আহে কালিহে দেখাব পাৰিম যে ইয়াৰ ৰিজাল্টটো কি হয় মানে এতিয়া মনটো মই কতই নবহিব এতিয়া ইয়াতে বহি থাকিব মনখিনি বস্তু এতিয়া মই এনেকাকে ইয়াতে থাকিম আৰু ফ্ৰেন্ডস ৰাতিপুৱা খাই মেলি সাবন বনোৱা পৰ্যায় খতম হোৱাৰ পিছত এতিয়া মই যাব ওলাই আছো পাৰ্লাৰলৈ অকমান লেটে হল আজি 11:30 হৈ গ'ল এতিয়ালৈ পাৰ্লাৰ গৈ পোৱা নাই 12টা মান হ'বগে আৰু পাৰ্লাৰ গৈ পাওতে হেয়া আৰু গৈ থাকো এতিয়া পাৰ্লাৰলৈ এতিয়া আমি পাৰ্লাৰ আহি পালো পাৰ্লাৰ আহি পাই পাৰ্লাৰৰ ৰাতিপুৱা যিখিনি কাৰ্যসূচী থাকে সেইখিনি কৰি ললো কৰাই লোৱাৰ পিছত এনেকুৱা দুপৰীয়া টাইমত খুব কাস্টমাৰ প্ৰায় কম থাকে হা তো কম থাকিলে মই কি কৰো এইজনিক মানে কিবা কিবি শিকাই দিও সো তাই এতিয়া অকমান ৰেষ্ট কৰিছে বাৰু ৰেষ্ট কৰি লওক এতিয়া তাই অলমোস্ট গুটেইখিনি পাৰিলে হেয়াৰ কাটিঙৰ দুটা বাকি আছে আৰু মেইন বস্তুটো পাৰা নাই সবতছে টান কিন্তু কবলৈ গলে সবতকে ইজি আৰু একদম কম দাম হেতু হৈছে থ্ৰেডিং সো তাই থ্ৰেডিংটো মানে পাৰফেক্টলি পাৰা নাই মানে মানুহৰ ওপৰত ডাইৰেক্টলি প্ৰেক্টিস কৰিব পাৰা নাই সেই কাৰণে তাই অকমান হাতটো স্লো হৈ আছে আৰু কেনকা কি সেভ কৰিব লাগে কাস্টমাৰক আহিলে কৰিব দিলে তাই নাৰ্ভাস হৈ যায় মানে একচুয়ালি কি হল মোৰ হাত আৰু ভৰি ওয়েক্স কৰিব লগা আছে নুমখিনি মানে গজি গৈছে বহুত দিন হল আপোনাৰ ফেব্ৰুৱাৰী মানে এপ্ৰিলত কৰিলো পাহৰিলো যিয়ে নহওক বহুত দিন হল সো ওয়েক্স কৰিব লগাও আছে কিন্তু যদি আজি গধূলিলৈ কাস্টমাৰ কম হয় তেনেহলে ওয়েক্স কৰি লম আৰু এতিয়া মই মোৰ হাততে টাইট থ্ৰেডিঙৰ শেপখিনি বনাই দিও তাৰ পিছত তাই ইয়াতে প্ৰেক্টিস কৰাৰ দুখ পাও তথাপি উপায় নাই আৰু কৰাই দিও এতে শেপখিনি মই বনাই লিও দুখ পাইছো ৰে দুখ পাইছো মই সাবন বনাইছিলো এই সাবনৰ ৰিজাল্টটো চাও অলৰেডি মই চালু মনে মনে কেনকা হৈছে নহলে লাজত পৰিব লাগিব ন আৰু ভয় এটা হৈ আছিল যোৱাকালি মই ইভিনিঙে চাইছো কিন্তু ৰাতি হোৱা কাৰণে ভিডিও বনোৱা নহল সো এইয়া ফাইনালি মোৰ সাবন বনি গল বহুত ধুনিয়া হৈছে এই লেয়াৰখিনি আপুনি গুছাই দিবও পাৰে সব টাইট হৈ গৈছে মই কিন্তু ফ্ৰিজত নথুৱাকে একদম নেচাৰেলি বনালো আৰু এটা যি ইয়াত বনাইছিলো ইয়া আছে মই এতিয়া ইটো খুলি দেখাও চক নাই ইমান ধুনিয়া এটা সেফ সঁচাকে ইমান অৰ্গেনিক এটা স্মেল কৰিছে একো ফ্লেভাৰ দিয়া নাই ন আপোনাৰ হালধি আৰু নিম পাতে দিছিলো আপোনালোকে দেখিছে সো এই লেয়াৰখিনি আপোনালোকে কাটিলে পুৰা প্লেন দেখিব মানে একদম ধুনিয়া এটা সেফ দিছে সব টানকে মই মাৰি আছো কাটি দিলে হৈ যাব ধুনিয়া লাগিব নু মই নাকাটো যেহেতু ঘৰত ইউজ কৰি মইটো বিকিবলৈ এইটো বনোৱা নাই নিজে প্ৰথমে ইউজ কৰি চাও তাৰপিছত কাৰোবাক লাগিলে মই দি দিম পিছত আৰু এইটো এটা মান ধুনিয়া লাগিছে চাও এইটো চাওক বটলৰ সেভ হয়তো একদম নৰ্মেল সাবনৰ নিচিনা টাইট হৈছে আমি যেটো মানে কিনি কিনে ইউজ কৰো তেনেকাকে টাইট হৈ গৈছে সো এতিয়া ফেনাৰ বনাই নেফেনা পইটো মোৰ হালধি বিলাকো দেখা গৈছে মই ইমানখিনি গ্ৰাইন্ড কৰা নাই আৰু নিমপা দেখি কিনা সাবনৰ নিচিনা একদম অত্যাচাৰ ফেন ওলোৱা নাই কাৰণ কিয় যেহেতু ইয়াত একেবাৰে কেমিকেল নাই সো যিমানখিনি ফেন ওলাব লাগে সিমানখিনি ভাল আৰু এনে বাচ্চাবিলাকৰ কাৰণে বেছি ফেন ওলালে ভাল নহয় কাৰণ চকুত খুমালে ইহঁতে কান্দে যিহেতু সো আজি ভিডিওটো ইমানখিনি আছিলে আৰু ভিডিওটো শেষলৈ চোৱাৰ কাৰণে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ সো থ্যাঙ্কস বাই